নিযুক্তি আমাৰ এল পি ইউ পিৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে। এইটো অহা এক সপ্তাহৰ ভিতৰতে এল পি ইউ পিৰ আমাৰ প্ৰায় 1000 শিক্ষকৰ নিযুক্তি হ'ব। মই যেতিয়া চৰকাৰত আহিলোঁ, যেতিয়া দেখিলোঁ যে 2900 crore প্ৰায় 3000 কোটি টকা ধাৰ আগত BPF চৰকাৰে কৰি থৈ গৈছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, তেতিয়া আমি খুব প্ৰব্লেমত পৰিলোঁ যে এই ধাৰখিনি দিম না কাম কৰিম। আমি পিছত অডিট কৰিলোঁ, অডিট কৰি গম পালোঁ 1500 কোটি টকা ঠগাই থৈ গৈছে। প্ৰায় 3500 আমাৰ কণ্ট্ৰেক্টৰ সৰু সৰু ল'ৰাবিলাকক কাম কৰাই পেলাই, কিন্তু ইয়াৰ কোনো হেডে নাই। চ' সেইটো আমি চাইড কৰিলোঁ। ইয়াৰ পিছত দেখিলোঁ আৰু প্ৰায় 1300-1400 কোটি টকা আছে। এই টকাবিলাক হাইকোৰ্ট হৈছে, হাইকোৰ্টৰ পৰা যিবিলাক কেছ হাইকোৰ্টে অৰ্ডাৰ দিছে বহুতকে আমি পে'মেণ্ট কৰিলোঁ, এতিয়াও অলপ আছে। কিন্তু আমাৰ দিনত মই চালোঁ কি চৰকাৰ চলাবৰ কাৰণে ধাৰ কৰিব লাগে নেকি। তত আজি আমি যিটো দেখিবলৈ পালোঁ, এইখন কাউন্সিল চৰকাৰ, ইয়াত ফাইনেন্সিয়েল পাৱাৰ নাই। তো এই কথাটো লৈ খুব কচিয়াছলি আমি কাম কৰিলোঁ আৰু লাষ্ট বাজেট ছেশ্যন আমাৰ হৈ গ'ল। এতিয়ালৈকে মই চালোঁ, যোৱাকালি পৰহি মই বিভিন্ন ডিপাৰ্টমেণ্টৰ ফাইল চাই আছোঁ আৰু দেখিলোঁ যে আমাৰ তাত টকা আছে। কোনো আঠানা পইচা আমি কাৰো পৰা লোন লোৱা নাই, কাকো ধাৰ দিবলৈ নাই। আৰু 5টা বছৰ এনেকুৱা বছৰ গ'ল, শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সকলো ভাল এটা পৰিৱেশত যোৱাৰ লগতে চৰকাৰখনে আঠানা পইচাও ধাৰ নকৰাকৈ আমি চৰকাৰটো কমপ্লিট কৰিলোঁ। নিযুক্তি আমাৰ এল পি ইউ পিৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে। এইটো অহা এক সপ্তাহৰ ভিতৰতে এল পি ইউ পিৰ আমাৰ প্ৰায় 1000 শিক্ষকৰ নিযুক্তি হ'ব।